हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल स्वप्ना लाइफस्टाइल ब्लॉगলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা ৰেচিপি লৈ আহিছোঁ। ইডলি বৰা চাউলৰ পৰা বনাইছোঁ। তো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'খিনি ভালকৈ চাব। আৰু যিসকলে মোৰ চেনেলটো আগতীয়াকৈ সাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক থ্যাংক ইউ সো মাচ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ ডু সাবস্ক্ৰাইব মাই চেনেল। আৰু ওচৰতে থকা নটিফিকেশ্যন বেলটো অন কৰি থব, যেতিয়া মই নতুন নতুন ভিডিঅ'বোৰ আপলোড দিওঁ আপোনালোকে নটিফাই হৈ থাকে। তেনেহ'লে চাই আহক মোৰ এই আজি ভিডিঅ'টো, আৰু কেনে লাগিছে আপোনালোকে জনাব। থ্যাংক ইউ। এয়া চাউলৰ গুড়িখিনি লৈছোঁ এটা পাত্ৰত, আৰু তাতে মই তিল আৰু চেনি দিছোঁ। চেনি পৰিমাণটো মই কমাই লৈছোঁ, আপোনালোকে যদি দিব পাৰে তেনেহ'লে দিব। আৰু ইয়াতে মই পানী এড কৰিছোঁ গোটেইখিনি মিশ্ৰণখিনি, আৰু ইয়াতে মই খিচমিচ দিছোঁ, খাবলৈ ভাল হয়। আৰু এনেকৈ আমি মিক্স কৰি ল'ম গোটেই বস্তুখিনি। এয়া হৈছে ইডলি ষ্টেণ্ড, তাতে মই ৰিফাইন সানি দিছোঁ। যিহেতু আমি চাউল যিখিনি গুড়ি মিক্স কৰি থৈছিলোঁ সেইখিনি আমি তাতে ফিল আপ কৰিম। তো অকণমান তেল লগাই দিওঁ যাতে বস্তুটো লাগি ধৰে ভালকৈ। এয়া দেখিছে মই চাউলৰ গুড়িখিনি এনেকৈ সজাই ল'লোঁ ইয়াতে। আৰু এইটো মই ভাপত সিজাম, আৰু মই ৰাইচ কুকাৰত বনাম। তো এয়া দেখিছে মই ৰাইচ কুকাৰত বহাই দিছোঁ। অলপ সময় ব্ৰেক কৰিম, তো উতলিব লাগিব। পানীখিনি মই তলত অলপ পানী দিছোঁ, তো চাওঁ আহক। তো এই চাউলৰ গুড়িখিনিত মই ফুড কালাৰ দিছোঁ। আপোনালোকে বজাৰত বিভিন্ন ধৰণৰ ফুড কালাৰ পাব। তো এয়া দেখিছে চায়ো ভাল লাগে নহয় জানো, মই য়েল্লো কালাৰ দিছোঁ। তো আপোনালোকে বিভিন্ন কালাৰত বনাব পাৰে। তো এয়া ডেক'ৰেট কৰিছোঁ। আপোনালোকক কেনেকুৱা লাগিলে মোক নিশ্চয় জনাব। আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব, আৰু লগতে শ্বেয়াৰ কৰিব।